তো গাইজ মই ৰুমৰ পৰা এয়া সত্তাই খোজকাঢ়ি ওলাই আহিছোঁ। মানে তাই আহিছে বোলে, চেনি নাই ৰুমত, তাৰ কাৰণে মোক মানে পইচা লৈ অলপ আগলৈ ওলাই আহিব দিছে। তো এতিয়া গৈ আছোঁ, ৰাতি কোনো নাই, এইফালে কোনো নাই, তাই আহি আছে। মই মানে কি হৈছে, কালি পাহাৰত খোজকাঢ়িছিলোঁ যে একদম ভৰি দুখন বিষাই আছে আৰু চেণ্ডেলো বেলেগ আৰু বিচৰা নাই, যি পিন্ধি আহিছিলোঁ সেইযোৰে পিন্ধি ওলাই আহিছোঁ। তো এতিয়া যাওঁ দোকানলৈ, মানে অলপ আগত গৈ দোকান আছে আৰু এন্ধাৰ, মানে পোহৰ নাই। তো সেইফালে এতিয়া তালৈকে যাওঁ, গৈ তাইক লগ পালে আপোনালোকক দেখুৱাই আছোঁ। এইপিনে তাই আহি ইয়াতে ৰখি আছিলে। এতিয়া দোকানত চেনি কিনো। এইপিনে নালাগে দিয়ক, 5 টকাটো। এই শুকান বুট লৈছে, বুট চেনি ল'লে। বাগাত দি পনে খোজ দিয়াৰ লগে লগে সেই লাগছি বোধহয়, বেছি বিষাইছিল। তো গাইজ বজাৰ কৰি ল'লোঁ আৰু এতিয়া গৈ আছোঁ ৰুমলৈ। কালি পাহাৰত খোজকঢ়া মজা মই একদম ভালকৈ পাই গৈছোঁ। তামাম বিষাই আছে ভৰিকেইখন। হেল্ল', অঁ দাদা, হেল্ল', নামাতেও। হেল্ল', মই নাই, কোনোবা বেলেগৰ লগত কথা কৈ আছে। তো গাইছ বাই বাই। এই পিনে পৰি বজাৰ চজাৰ কৰি কঁঠালৰ গুটি আনিছে বোলে। কঁঠালৰ গুটি খাই কথা মানে। এতিয়া গৈ আছোঁ, চাৰিওফালে অন্ধকাৰ।